নমস্কাৰ বন্ধু বান্ধৱীসকল, জুৰিজ ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ খাই আজি লোৱা যাওক ন। মানুহৰ বিহু, আজি বিহুৰ দ্বিতীয় দিন, গতিকে পুৱা চাহকাপৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। পিঠা পনাৰ সৈতে সকলোৱে চাহকাপ খাই লৈছোঁ আৰু সকলোৱে গা পা ধুই আজৰি আৰু এই মা দেউতাক সেৱা কৰিবৰ বাবে আমি দুয়োটা ৰেডি হ'লোঁ। আহি গৈছোঁ, এতিয়া আমি সেৱা কৰিছোঁ আৰু ইয়াৰ মাজতে মৰমৰ মানুহজনক বছৰেকৰ বিহুৰ দিনা বিহুৱান এখন পিন্ধাই সেৱা ল'লোঁ, যিহেতুকে এয়া আমাৰ পৰম্পৰা আৰু দুয়োটাই হাঁহিছোঁ আৰু কৃষ্ণ হৰি কিনো জনাব আজি বছৰেকৰ বিহুৰ দিনাখন পিতৃ মাতৃ ঘৰলৈ আহি মাক দেউতাকৰ চৰণত সেৱা লাগি থৈছোঁ। এই সেৱাতে অনেকখিনি অপৰাধ হ'ব পাৰে। সকলো অপৰাধ মৰিখন কৰি বছৰটি যেন সুখলৈ যায় তাৰে কামনা কৰি তেওঁলোকক দুখ কিবা কিবি অপৰাধ হৈছে যদিও কিবা দুখ আছে যদিও সকলো নিৰ্বাণ কৰি প্ৰভু ভগৱন্তই নিৰাপদে ঠাই দি বছৰটো যেন সুখলৈ যাবলৈ আশীৰ্বাদ কৰে, কিবা বৃষ্টি কৰে যেন কৃষ্ণ না জলপান খাই লৈ যাওক ন। এতিয়া জলপান আৰু এয়া আমাৰ পাপা একদম ৰাতিপুৱাই গা চা ধুই নতুন কাপোৰ পিন্ধি ৰেডি ন পাপা ন। ক'ত যাবা নি? অঁ বেলেগ আৰু এটা ভৰিত দাং খাই থাকে আৰু ন। ঠিক আছে যাবা। এয়া হৈছে জলপান। বিহুত খোৱাটো এক পৰম্পৰা বুলিয়ে ধৰিব পাৰে। সকলোৱে ৰাতিপুৱা ভাগত জলপান খাই লৈছোঁ, খাবলৈ আৰম্ভ কৰিছোঁ। খাওঁ ন। এয়া দুটাই কি কৰিছে দেখিছ? জলপান খাইছে। চাউল ভজা চাউল আৰু বাইদেউ কি কৰিছে হয়? কাপোৰ ধুইছোঁ বোলো। পুৰা কাপোৰ ধুই আছে নি? ঠিকে আছে, আপোনাৰ এদিন আৰু ধৰক ধৰক। আধা ঘণ্টামান লাগে নেকি? ধৰক ধৰক, কিমান আৰাম কৰিব আৰু। দেখিছেনে একদম পুৰা ৰ'দ ৰেঙাই আছে। আইঐ চকুটোতে ধৰে। মানিমুনি অলপ বুটলিব লাগিব কাপোৰ কাৰণে। বটল দিবা। মনত পৰিছেনে কাৰোবাৰ এনেকুৱা আগত পুখুৰীৰ পৰা পানী লৈ কাপোৰ ধোৱা, গা ধোৱা, কিমান মজা। এইবোৰ পৰিৱেশ নাইকিয়া হৈ গ'ল আজিকালি। বাই বাই। এয়া অকণমান ওলাই আহিছিলোঁ, তাৰপিছতে ওচৰ বৰমা ঘৰলৈ আৰু এয়া চাহ তাহ দিলে খাইছোঁ। চাহ তাহ খোৱা হৈ গ'ল আৰু আৰু এই বৰমাহঁতৰ ঘৰৰ পৰিৱেশটো বহুত ধুনীয়া, চাবলৈ ভাল লাগে। বাগানখনকে ধৰি এই যে স্কুল এখন দেখিছে, এখন আমি সৰুৰে পৰা পঢ়া স্কুল। দেখিলে সৰুকাললৈ মনত পৰি যায়। বাবু কিমান উৎপাত নকৰা আৰু, হা নকৰিবা দেই, নেখেদাবা। আমি যাওঁগৈ ব'লা, এতিয়া যাম ব'লা। এয়া গালি পাৰিব কিন্তু এতিয়া। ক'ত সোমাইছেগৈ ন? আইও দেহি চোৱাচোন, কুকুৰাই উলিয়াইছে ন এইখিনি।
ডালিমবোৰ কলি হৈছে। টেঙাজোপা কিন্তু জোপোহা পুৰা। আৰু এতিয়া একেবাৰে ৰাতি সাঁজলৈ আহি গ'লোঁ। ৰাতি মাছ ফ্ৰাই কৰি আছোঁ মই, যিহেতুকে ভণ্টিহঁতো পালেহি। ভণ্টিৰ জোঁৱাই আহি গ'ল, এতিয়া চাগে ভিতৰত কিবা কৰি আছে। ফিচাৰী মাছ কাৰণে লাগি ধৰিছে নেকি? আৰু এয়া মই আহি গ'লোঁ জুইত মাংস বনাবলৈ। বৰ ভাল লাগে জুইত, সোনকালেও হয়, সোৱাদটোও ভাল হয়, নহয় জানো? হা? অঁ, 2 হালপতি পুৰা খাই আছা আৰু ন? তোমাক অলপ আগে দি দিলোঁ ন, মৰমত। এইকেইটা মজা লাগে খাই। ঠিক আছে, তোমালোকে খোৱা ন? তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন কমেণ্ট কৰি। যদি ভাল লাগিছে লাইক কৰিব, আৰু এই গাঁৱৰ পৰিৱেশ, গাঁৱৰ ধৰণ এইবিলাক কেনেকুৱা লাগিলে জনাব। আৰু লগতে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা থাকিলে, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। আজিলৈ আহোঁ, বাই বাই।